কামটো হৈ গ'ল। কালিলৈ গৈ আছোঁ। কালিলৈ মন্ত্ৰীহঁত আহিব। আজি দিনটোৱে ইয়াক চাব লাগে। ওচৰে পাজৰে চাই থাকিবি ভালদৰে। অ'কে মালিক। দে এতিয়া আৰাম কৰি ল অলপ। এই বুঢ়া ক'ত যাৱ? বেছি ঘূৰি নপৰিবি। গাঁৱৰ কেছবোৰ গম পাইছ নাই? নাই অলপ মানিকৰ ওচৰ পাওঁগেচোন। পিছে কি কেছ? গাঁৱত কি কেছ ওলাইছে ঔ? গোটেই বলিয়া হাতীয়ে মানুহ মাৰি ফুৰিছে গাঁৱত। বলিয়া হাতী? কি কৈছ হয়? গাঁৱৰ আমাৰ সেই বেজালটো মাৰি পেলালে নহয়, গম নাপাৱ নেকি? নাই মই এতিয়াহে শুনিছোঁ তোৰ মুখত। পিছে মই ওলাইও অহা নাছিলোঁ নহয়। যা চলিকে যা, দিনে পোহৰে ঘূৰি মেলি আহিবি, নহ'লে ৰাতি তোকো পাই যাব। ৰাতি বুলিয়ে নহয়, দিনতো ওলাইছে। বেজালটোতো হাবিত মাৰিলে গছকি মেলি। হ'ব দে মই পটককৈ মানিকৰ ওচৰ পাওঁগৈ। মোৰ কাম এটা আছে তাৰ ওচৰত। যা গৈ আহ। পাণ্ডু, এই মংগলে ফোন কৰিছিলে। বোলে হাতী পোৱালি এটা ধৰি ৰখিছে। আজি গৈ লৈ আহিবগৈ লাগিব। অ'কে মালিক। পিছে আমি যোনটো ৰাস্তাত আহিম আজি, সেইটো ৰাস্তাত চেকিং বহাবলৈ নকবি। পাৰিলে ছুটি দি দে গোটেই অফিচাৰবোৰক। আমাৰ গাৰ্ডবোৰেতো ডিষ্টাৰ্ব নিদিয়ে। পিছে গাঁৱৰ মানুহখিনিয়ে ডিষ্টাৰ্ব দিব পাৰে। ওচৰতে গাঁও এখন আছে, আৰু শুনামতে গাঁওখনত হাতী সোমাই উৎপাত লগাই আছে। আৰু বেলেগ ৰাস্তা নাই নেকি? গাঁওখন ভিতৰেদি নাহি পিনি বেলেগ ৰাস্তা আছে নেকি চাবিচোন। নাই মালিক, সেই হাবিখনলৈ যাবলৈ হ'লেও আৰু আহিবলৈ হ'লেও সেই গাঁওখনত ভৰি দিহে যাব পাৰি। সেই গাঁওখন পাৰ হোৱাৰ পিছতে আৰু বেলেগ ৰাস্তা পাব। তেন্তে এতিয়া কি কৰা যায়? উপায় নাই আৰু মালিক, সেনেকেই যাব লাগিব। যাওঁতেতো একো প্ৰব্লেম নহয়, আহোঁতেহে কিবা এটা কৰিব লাগিব। ঠিক আছে, মই অকণমান দেৰি পাছতে ওলাই আহিম। তই হাতী পোৱালিটো আনিবলৈও গাড়ী এখন বিচাৰিবি। অ'কে মালিক। মালিক আপুনি বৰ দাম দৰ কৰি থাকে দেই। কি লাগে জল্দি লৈ লওক। উঠনিৰ পৰা দাম দৰে মিলাই আছে। এই তোমাৰ দোকানত ইমান দাম বস্তু, সেই চাইডৰ কেইখনত দেখোন ইমান কমকৈ দি আছে। তেনেহ'লে আপুনি সেই চাইডৰ দোকানখনতে লগে যাওক, মোৰ দোকানত নোৱাৰে আৰু। সেইটো হাতী এটা আহিছে। কোনটো? জল্দি পলা। ধৰিলো আজি এই বলিয়া হাতীটো এয়া পালেহি। পৰিলো। জল্দি পলাই ইয়াক কেনেকৈ গছকি মাৰি দিলে। বুঢ়াটো ক'ত যাৱ? মালিক, তোৰ ওচৰলৈকে গৈছিলোঁ। পিছে তই কেনিবা যাৱ? এই ওচৰৰ চেনিৰাম মাষ্টৰৰ ওচৰৰ পৰা আহোঁগৈচোন। কিবা কামত যাওঁ নেকি? নাই এনেই খবৰ এটাহে ল'বলৈ যাওঁ। তই পিছে কিবা কামত আহিছিল নেকি মোৰ ওচৰলৈ? নাই, মই এনেই আহিছিলোঁ। ঘৰতনো কিমান সোমাই থাকিবি বুলিয়ে ওলাই আহিছিলোঁ। আহি থাকোঁতে বাটতে এটা খবৰ এটা দিলে, কিবা বলিয়া হাতী ওলাইছে বোলে। কথাষাৰ সঁচা নেকি বাৰু? ময়ো শুনিছোঁ। কালিও বোলে এই বজাৰৰ ভিতৰত সোমাই পিনি বেপাৰী এটাক গছকি মাৰি পেলালে। চেনিৰাম বুঢ়া যেনে তেনে বাচিহে আহিছে আৰু। তাকেই খবৰটোকো লৈ আহোঁ অকণমান। হয় নেকি? তেনেহ'লে ময়ো যাবই। দুইটাই লগতে গৈ সোমাওঁগৈ। ব'ল তেনেহ'লে। মালিক, মন্ত্ৰীটো ইমান দেৰিলৈকে অহা নাই, গধূলি হ'বলৈ হৈছেগৈ আৰু। ফোন এটা কৰি চাওক। কিমান আৰু এতিয়া চকু মেলি চাই থাকিব ইয়াক। আৰু কেইবাৰ ফোন কৰিব লাগে? ফোন কৰিলোৱে তহঁতৰ মুখত। আহি আছোঁ কৈছে, জংঘলৰ ওচৰত সোমাইছোঁ ই কৈছে। আৰু কেইবাৰ ফোন কৰিম তাক? দিয়কচোন, ইয়াক 2 থাপৰমান লগাই দিয়ক। এবাৰ ক'লে কাণখনে নুশুনেই। ইয়াক 2বাৰ 3বাৰ বুজাবই লাগিব। অবুজন চালা। মালিক, আপুনি অলপ ওচৰতে বুলি কৈছিলে। ইমান হাবিৰ মাজলৈ কোৱা হ'লে মই নতুন গাড়ীখন নানোৱেই। চুপ চাপ আহি থাক, নহ'লে তোক গুলিয়াই ইয়াতে খতম দিম। কি যে ঝেমেলাত ফচিলো আৰু। এইবোৰ পৰা পইচাও নাপাওঁ, এনেই তেলখন ভৰাই পিনি গাড়ীখন কষ্ট দিয়া বোলে আনিলোঁ আৰু। মোক কিমান বেয়াকৈ ঠগি আনিব লাগেনে? 2 কিলোমিটাৰ ৰাস্তা কৈ পিনি একদম 52 কিলোমিটাৰমান চলালোঁ, এতিয়ালৈকে জেগাই পোৱাগৈ নাই। এই চবৰ কথাতে বিশ্বাস কৰিব পাৰি, পুলিচৰ কথাত কিন্তু বিশ্বাস কৰিব নোৱাৰি দেই। কি বকি আহিছ? গাড়ী ৰখাওঁ নেকি মই? নাই মালিক, একো বকা নাই। ফোন এটাহে আহিছিলে। ব'লক গাড়ী ৰখাব নালাগে। পাণ্ডু, সেইটো আগত হাতী এটা চিঞৰি ৰখি আছে। কি কৰা যায় এতিয়া? মালিক, উপায় নাই এতিয়া। গাড়ীৰ পৰা নামি পিনি ইয়াক মাৰিবই লাগিব। আপোনালোক গাড়ীতে বহি থাকক, মই নামি গৈছোঁ ৰ'ব। ছাৰ, ভালকৈ চাব আকৌ দেই, মাৰি পেলাব গছকি। চুপ থাক, যি হ'লেও তহঁতি দুটা গাড়ীৰ পৰা নামি নাহিবি। হাতীৰ খেল খতম। ইয়াক এনে থাকিবলৈ জল্দি গাড়ীত উঠি, বেলেগ হাতীখিনি আহিলে দিগদাৰ হ'ব। যিটোৱে চিঞৰ মাৰি আছে। মালিক, জল্দি উঠক গাড়ীত।